সকলো ভালে আছে। মই মধুস্মিতা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকে মোক আদৰি ল'ব আৰু মোক আগবাঢ়ি যাবলৈ মৰম আৰু ছাপোৰ্ট দি যাব। আজি মই ভাবিছোঁ আলুৰ চাবোন বনাম, আলু আৰু এল'ভেৰা, আৰু কেনেকৈ বনাম আপোনালোককো দেখাম বুলি ভাবিছোঁ। তেতিয়াহ'লে বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আলু চাবোন বনাবলৈ মই প্ৰথমে আলু এটা বাকলিখিনি ভালদৰে গুচাই লৈছোঁ আৰু এইখিনি সৰু সৰু টুকুৰা কৰি কাটি ল'ম। আলু আমাৰ স্কিনৰ কাৰণে বহুত বেছি উপকাৰী। গৰম দিনত আমি প্ৰায়ভাগে আলু ৰস ব্যৱহাৰ কৰোঁ। আমাৰ চকুৰ গুৰবিলাক ক'লা পৰিলে তাত আমি আলুৰ ৰস ব্যৱহাৰ কৰোঁ। মুঠতে গৰম দিনত যিকোনো কাৰণতে আলুৰ ৰস ব্যৱহাৰ কৰা যায়। সেইকাৰণে যদিহে আমি এই আলুৰ ৰসখিনি চাবোন হিচাপে ব্যৱহাৰ কৰোঁ তেতিয়া বহুত বেছি ভাল হয়। আৰু এল'ভেৰা জেলৰ কথা আপোনালোককতো গুণৰ কথা ক'বই নালাগে। সেইকাৰণে আজি মই ভাবিলোঁ আলু আৰু এল'ভেৰা জেল লগ কৰি এপিচ চাবোন বনোৱা যাওক। তাৰ কাৰণে মই এপাত এল'ভেৰাও কাটি আনিলোঁ আৰু এল'ভেৰাখিনি ভালদৰে জেলখিনি উলিয়াই লৈছোঁ। উলিয়াই লৈ সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ। মন কৰিব ইয়াত যাতে অকণো পানী নাথাকে, ইয়াত পানী ব্যৱহাৰ নকৰিব অলপো। আৰু এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। মিক্স কৰি লৈ মিক্সাৰ গ্ৰাইণ্ডাৰ এটাত দি এইখিনি ভালদৰে পিচি ল'ম। পিচি লৈ ইয়াৰ ৰসটো উলিয়াই ল'ম। আৰু এতিয়া কাম হৈছে চাবোন বনোৱা মেইন বস্তুটোৰ, সেইটো হৈছে চ'প বেছ। এইটো মই অনলাইনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। দামো ইয়াৰ বহুত বেছি নহয়, 180 নে কিবা 200 লৈছিল, ইমানটো মোৰ মনত নাই। এইটো মই 500 গ্ৰামত লৈছিলোঁ, কিন্তু ইয়াত মই ব্যৱহাৰ কৰিম 250 গ্ৰাম। আৰু বাকীখিনি বেলেগ চাবোন বনাই আপোনালোকক দেখাম, বেলেগ চাবোনত ব্যৱহাৰ কৰিম বাকীখিনি। এতিয়া ইয়াত মই ইয়াৰ আধাখিনি ব্যৱহাৰ কৰি দেখাম আপোনালোকক। এইখিনি মই সৰু সৰু টুকুৰা কৰি কাটি ল'ম, যিহেতু এইখিনি গলাব লাগিব। সৰু সৰু টুকুৰা কৰি কাটি ল'লে এইখিনি গলাত সুবিধা হ'ব। এয়া দেখিছে, মই এইখিনি সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ। আৰু এতিয়া মই চচপেন এটাত পানী গৰম হ'বলৈ দিম। দি পানীখিনি গৰম হোৱাত ইয়াৰ বাতিটো উঠাই দিম। এয়া চাওক, এইখিনি লাহে লাহে গলিব ধৰিছে। এনেকৈ লাহে লাহে এইখিনি গলিব। আৰু এয়া চাওক, এইখিনি একেবাৰে ধুনীয়াকৈ গলি গৈছে আৰু একেবাৰে কম সময়ৰ ভিতৰতে গলি গৈছে। গৰম পানী দি দিলে হৈ যায়। আৰু এতিয়া মই গেছটো অফ কৰি দিম আৰু এইখিনি নমাই ল'ম। আৰু ইয়াতে মোৰ বাতিটো হৈ থাকিলে সৰু, সেইকাৰণে মই ডাঙৰ বাতি এটাত এইখিনি ঢালি ল'ম। আৰু এতিয়া মই ইয়াত দি ল'ম আলু আৰু এল'ভেৰাৰ পেষ্টটো যে বনাই থৈছিলোঁ, ৰসখিনি উলিয়াই থৈছিলোঁ, সেইখিনি মই ইয়াত দি ল'ম। দি দিম আৰু এইখিনি ভালদৰে মিক্স কৰি ল'ম। লৈ ইয়াত মই দি দিম 3টা ভিটামিন ই কেপচুল। ভিটামিন ই কেপচুলে আমাৰ স্কিনখন আৰু বেছি ধুনীয়া কৰাত সহায় কৰে। ইয়াত মই দি দিম 3টা ভিটামিন ই কেপচুল। আৰু এতিয়া এইখিনি ভালদৰে মিহলাই ল'ম। আৰু এতিয়া এইটো লৈছোঁ মই চ'প কেছ। এইটো মই অনলাইনৰ পৰাই লৈছিলোঁ, কিন্তু মই ইয়াৰ ফটোটো দেখিছিলোঁ ডাঙৰ আৰু আহি গ'ল মোৰ তাত সৰু। একো নাই, মই ঘৰতহে ব্যৱহাৰ কৰিম, চলি যাব। ইয়াত মই অলপমান নাৰিকলৰ তেল লগাই লৈছোঁ, যাতে চাবোনখিনি উলিয়াই অহাত সহায় হয়। সেইকাৰণে মই ইয়াত অলপমান নাৰিকলৰ তেল সানি লৈছোঁ। আৰু এইখিনি অলপ অলপকৈ এতিয়া ইয়াত দি যাম। আৰু মই ইয়াৰ ফেনটো ওপৰে ওপৰে অলপমান গুচাই দিছোঁ।
মই ইয়াত কোনো দোকানৰ বস্তু ইউজ কৰা নাই ফেনটো গুচাবৰ কাৰণে, আৰু মই ইয়াত কোনো কালাৰো ব্যৱহাৰ কৰা নাই আৰু গোন্ধৰ কাৰণেও কোনো বস্তু ব্যৱহাৰ কৰা নাই। আজি এইটো মই সম্পূৰ্ণ ঘৰুৱাভাৱে বনাইছোঁ। আৰু এতিয়া এইখিনি মই ফ্ৰিজত 4 ঘণ্টামানৰ কাৰণে ৰাখি দিম। তাৰপিছত কেনেকুৱা হয় দেখাম আপোনালোকক দেই। মই ফ্ৰিজত ৰাখি দিছোঁ, আইচ বক্সত ৰাখি দিছোঁ 4 ঘণ্টামানৰ কাৰণে। এতিয়া হৈ গ'ল দুপৰীয়া, আৰু ৰাতিপুৱা যে চাবোন কেইপিচ বনাই থৈছিলোঁ, বনাইহে থলোঁ, কিন্তু তাৰ ৰিজাল্টটো কি হ'ল চোৱা নহ'ল। তেতিয়াহ'লে বলকচোন কি হৈ আছে চাওঁগৈ। এতিয়া চাবোন কেইপিচ উলিয়াও আহক। ময়ো বহুত এক্সাইটেড হৈ আছোঁ কেনেকুৱা হৈছে চাবলৈ। ৱাও, ইমান ধুনীয়া হৈছে, ইমান টান হৈছে চাবোন কেইপিচ। এইয়া চাওক, চাবোনবিলাক ৰেডি হৈ গৈছে, এইবিলাক ইমান ধুনীয়া হৈছে। এয়া চাওক, এয়া। কিন্তু চাবোন বনালোহে, আৰু যদিহে ফেন নুঠে তেতিয়াহ'লে বলকচোন চেক কৰি চাওক। এতিয়া মই এপিচ চাবোনেৰে হাতখন ধুই দেখাম হা।